বুলেট মোৰ মৰমৰ স্প্লেণ্ডাৰো চেনেহৰ ঐ ৰাম যিকোনো এখন হ'লেই হ'ল। বুজিছোঁ, বাইক এখন লাগে, বুলেটেই হওক বা স্প্লেণ্ডাৰেই হওক বা যিকোনো বাইকেই হওক, ঘৰত এখন বাইকৰ প্ৰয়োজন আছে। যিকোনো কামত দৌৰা দৌৰি কৰিবলৈ, পেহীক লৈ যাবলৈ, মাহীক লৈ আহিবলৈ, ঘৰত চিলিণ্ডাৰটো আনিবলৈ যাবলৈ, ইলেক্ট্ৰিচিটিৰ বিল দিবলৈ, যিকোনো কামত, কেৱল ফেশ্বন দেখুৱাবলৈ নহয়, গাৰ্লফ্ৰেণ্ডক পিছত বহুৱাবলৈ নহয়, অন্য কামতো আপোনাৰ বাইক এখনৰ দৰকাৰ আছে, সেইটো গম পাওঁ। বাইকখন লাগে আপোনাক। কিন্তু সেইবুলি কেলা আপুনি যাকে তাকে ৰাস্তাত বাইক বিচাৰি ফুৰিব, ৰাস্তাত যাকে লগ পায় বোলে মোক এখন বুলেট দিয়ক বুলি চিঞৰি থাকিব, সেইটো কিন্তু লাজৰ কথা। আপোনাৰ আত্মসন্মান থাকিব লাগে। আপুনি নিজে পইচা উপাৰ্জন কৰক। পইচা উপাৰ্জন কৰি আপুনি বুলেট নহয়, আপুনি ডাঙৰ গাড়ী কিনক, হেলিকপ্টাৰ কিনক। কিন্তু এই সাধাৰণ আত্মসন্মানখিনি ৰাখিব লাগে। ৰাস্তাই ঘাটে যাকে তাকে ভিক্ষা কৰিব নালাগে। আত্মসন্মান থাকিব লাগে। ঠিক আছে, সেইটো কাম নকৰিব, সেইটো নাপায়।